खुलुमबाय दिनै 7 नभेम्बर 2023 मंगलबार फैदो खौरांफोरखौ बेखेवदोनि मै गावथारग्रा फलानफोरखौ फायारिं खालामदों आरो सासेया थैबाय। कर्नाटकानि बान्दिपुर टाइगार रिजार्भआव सासे फलाना हाग्रा बिफाननि मावथिफोरजों गुलि गावनानै बुथारजादों। हाग्रा बिफाननिफ्राय बुंनाय बायदिब्ला गावथारजानायफोरा गासै 10 दंमोन, नाथाय गुबुन 9 सिखारिफोरा गोमादों बा खारखोमादों आरो बिसोर मासे मैखौ बुथारदोंमोन। थैनाय फलाननि मुङा जाबाय मानु। गुवाहाटी नोगोरमानि सिङाव थानाय बरबारिनि तिनिआलियाव गिथाव बाथाव अर खामदों आरो बे गिथाव बाथाव अर खामनायजों गासै गं 15 दखानफोरा सिलिंखार बिलिंखार जादों। नाथाय बे जाथायाव रावबो जिउ खहा जायाखै आरो बे अरखौ सोरबा सावनानै खारलांदों होननानै सन्देह खालामनाय जादों। दा बे जाथायाव लोब्बा थानाय दायनिगिरिखौ नायबिजिरनाय खामानिया सोलिगासिनो दङ। बिटिआरनि बायजोनि ठिकादारफोरासो बिटिसिआव खामानि मावगासिनो दङ। बिटिआरनि ठिकादारफोरा बिटिआरआव बा बिटिसिआव खाबु मोनाखै, नाथाय बिटिसिनि ठिकादारफोरा रसा नांगासिनो दं होननानै बिक्रम दैमारी बिथाङा गोख्रों बिजादै फोरमायदों। ইমান ধুনীয়া কথা জিপি সিং ডাঙৰীয়া আজি তাৰিখত ডিজিপি অনাৰেবল ডিজিপি তেখেতে মোক কৈছে, বিক্ৰম তুমি ভাল কন্ট্ৰেক্টৰ হৈ থাকা, তুমি কাম কৰা, মই তোমাক অনুৰোধ কৰিছোঁ, তুমি ভাল কন্ট্ৰেক্টৰ হোৱাটো মই বিচাৰিছোঁ। মোক ইমান ধুনীয়া কৈছে। মই ছাৰক কৈছোঁ, ছাৰ আপুনি বিটিচি ছেক্ৰেটাৰী অফিচাৰবিলাক বাচাওক, বিটিচি বাচাওক, তামাম কাৰপশ্যন, পাৰ্চেণ্ট কাৰপশ্যন। মই জিপি সিং ডাঙৰীয়াক কৈছোঁ আপুনি তেখেতসকলক এৰেষ্ট কৰক। তেওঁ কৈছে মানুহ দিয়ক, দেখাই দিয়ক, এভিডেঞ্চ দিয়ক, মই কাকো ক্ষমা নকৰোঁ, চব ধৰিম। জিপি সিং ডাঙৰীয়াই ধুনীয়া কৈছে। মই অনুৰোধ কৰিছোঁ প্ৰশাসনৰ ছাইডৰ পৰাও আমাৰ ৰাজনীতিকৰ ছাইডৰ পৰাও এই বিটিচিক বাচাবৰ কাৰণে সকলো দিগত আমাক মেনেজ কৰিব লাগিব। ঠিকাদাৰৰ পৰা যিমানখিনি লেবাৰৰ পৰা যি ব্যৱসায় যিবিলাক ছাপ্লাই মাল ছাপ্লাই কৰে সকলো এই বিটিচিৰ পৰা বিটিআৰৰ পৰা হ'ব লাগে। আপোনালোকে দিছিল, আমি পাব লাগে, কিন্তু আপোনালোকে দিয়াৰ পিছত আপোনালোকে যদি গোটেই বস্তু লৈ যায় ক্ৰাইচিছটো বিটিআৰত হ'ব। এই কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ কাম MS এজেঞ্চি আছাম এজেঞ্চি বিলাসীপাৰা আমাৰ বিটিচিৰ আছে নেকি? আমাৰ বিটিচিত নাই নহয়। এইটো বিটিচিৰ বাহিৰৰ বা বিটিআৰ বাহিৰৰ, আপোনালোকৰ বিটিআৰ বাহিৰৰ এই মানুহজন। আৰু এইটো হ'ল এইটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ গোটেই কাম বিটিচিৰ বা বিটিআৰ বাহিৰৰ মানুহে পাইছে এজেঞ্চিয়ে। এইটো চাওক, এয়া ওদালগুৰি ডিষ্ট্ৰিক্টৰ যিমানখিনি 15 ফাইনেন্সৰ কাম এয়া চা 54টা কাম গোটেই মিছেছ আজাম এজেঞ্চি বিলাসীপাৰা। কোন হয়? কিবা কণ্ট্ৰিবিউশ্যন আছে তেওঁতো মই কোৱা নাই, তেখেতক দিয়া হৈছে, তাৰ কাৰণে তেওঁ কৰিছে, নিদিলেতো নকৰা হয় নহয়। ইয়াক কোনে এপ্ৰুভ কৰিছে? প্ৰমোদ বড়ো ছাৰে এপ্ৰুভ কৰি তেখেতক দিছে। সম্পৰ্ক কি আছে? আমাৰ মানুহটো কৰিব পাৰিলে হয়। 12 লাখ ইমান 54টা কামটো আমাৰ মানুহ কিয় কৰিব নোৱাৰে? কোটিৰ কাম আমাৰ মানুহ কৰিছে। এয়া অল CSD বিল্ডিঙৰ কামবিলাক আমাৰ মানুহ কৰিছে, বিটিচিৰ মানুহ কৰিছে। এইটো চা, যিবিলাক বাহিৰৰ মানুহ কৰি আছে, ৰডো বাহিৰৰ, চিমেণ্টো বাহিৰৰ, কয়লো বাহিৰৰ, টাইলছো বাহিৰৰ, লেবাৰো বাহিৰৰ, গোটেই বস্তু বাহিৰৰ যদি আনে আমাৰ বিটিচি কি খাব? আমাৰ বিটিচি বেপাৰীবিলাক কণ্ট্ৰেক্টৰ ফ্ৰী হ'ব। মোকতো দিব নালাগে। XNDB বিলাক ল'ৰাবিলাক আছে নহয়, এই এপছো যিবিলাক কষ্ট কৰি আহিছে, আন্দোলন কৰি আহিছে, তেখেতে কিবা এটা আমি সংসাৰ খাম, আমি এই জীৱন যাপন ষ্টাৰ্ট কৰিম, তেখেতসকলে কৰি পালে এই বিটিআৰ চুক্তিত পূৰা তেখেতসকলে জয়ধ্বনি দিছিল, কিবা এটা কৰি খাম এতিয়া বিটিআৰ চুক্তি বুলি তেখেতসকলে ৰখি আছে। কিন্তু তেখেতসকলে পোৱা নাই। বাহিৰত মানুহ কিয় পাই আছে? আমাৰ মানুহ কৰিব পৰা মানুহ নাই নেকি বিটিআৰত? আছে। আমাৰ বিটিচিটো আছিল। কিমান ডাঙৰ প্ৰমোদ বড়ো ডাঙৰে ইনিকশ্যন কৰিলে, স্কুলৰ পৰা, বিল্ডিঙৰ পৰা, CSDৰ পৰা, SI অফিচৰ পৰা, যিমানখিনি ডাঙৰ বিল্ডিং ইনিকশ্যন কৰিছে চব হাগ্ৰামাৰ দিনৰ কণ্ট্ৰেক্টাৰবিলাকে কৰিছে বিটিচিৰ। তাৰ কাৰণে মই ক'ব খুজিছোঁ, চাওক আমাৰ যিটো বিটিআৰৰ কণ্ট্ৰেক্টাৰবিলাকে যিবিলাকে NDB বিলাক পইচা নোপোৱাৰ কাৰণে, এই গভৰ্ণমেণ্টৰ পৰা একো নোপোৱাৰ কাৰণে য'তে ত'তে যাই পেলাই পইচা তুলিব লগা হৈছে, হয়নে নহয়? এপছবিলাকে চা অফিচত থাকি পেলাই আমাক কয়, বিক্ৰম আপোনালোকে অলপ ৰেষ্ট লওক, আমি অলপ আৰু দৌৰিম। তেখেতলোকে আজিলৈকে একো পোৱা নাই।
মই এই বাহিৰৰ মানুহ একো দিব নালাগে মই ক'ব যোৱা নাই ডাঙৰ ডাঙৰ যিবিলাক বিটিচিৰ কণ্ট্ৰেক্টাৰে কৰিব নোৱাৰে তেখেতসকলক দিয়ক হয় না নহয় তেখেতসকলক দিয়ক চলিব এতিয়া চাওক গোটেই কাম আৰু বহুত আছে কিমান দি দিম মই হাজাৰ কোটিৰ 700 crore পইচা যদি সোমায় 400 500 বাহিৰত এইবিলাকৰ কথা কোৱাৰ কাৰণে মই জেলত 91 ডেজ মই থাকিব লগা হৈছে হয় না নহয় আপোনালোকে দেখা পাইছে মই মাতি যাম মই নিজৰ কাৰণে কোৱা নাই মই যদি নিজৰ কাৰণে ক'লো হয় এই দিনা যে ৰিমাইণ্ডত মোক লৈ গৈছিল যিবিলাক অফিচাৰবিলাক লৈ আছিল তাতে মই মেনেজ চলা হয় মই মেনেজ নহওঁ মই নিজৰ কাৰণে ক'লো হয় এইবিলাক মই নকলো হয় আজি কৈ যাম আৰু ভৱিষ্যতে মই লাগি যাম পৰা লৈ লেবাৰৰ পৰা লৈ যিবিলাক জব কৰি আছে তেখেতসকললৈ সকলোৰ ব্যৱসায় এতিয়া বৰ্তমান বিটিআৰত স্তব্ধ হয় না নহয় আপুনি কুৱেশ্যন কৰা মতে এতিয়া যদি এই ডাঙৰ বিল্ডিঙৰ কাম আমাৰ বিটিআৰৰ কণ্ট্ৰেক্টাৰে যদি নাপায় ইয়াৰ পইচা ক'ত যাব এই বিল্ডিঙৰ কনষ্ট্ৰাকশ্যনৰ যিমানখিনি মেটেৰিয়েলছ ৰড চিমেণ্ট টাইলছ কোৱেল গোটেই বস্তু যদি বাহিৰত আহে আমাৰ দোকানত কেচেছ হ'ব না নাই আমাৰ লেবাৰ যদি কৰিব নাপায় যদি এই বিলাসীপাৰা এই নগাঁও মৰিগাঁও ধুবুৰীৰ পৰা যদি আনি কৰে আমাৰ লেবাৰ কোনটো খাব আমাৰ লেবাৰ যদি পইচা নাপায় দোকানত কোনে যাব হয় না নহয় আমাৰ এই এফচুৰো হওক NDBA হওক বা বেকাৰ ল'ৰাবিলাক যদি কাম নাপায় দোকানবিলাক কেনেকুৱা চলিব কেনেকুৱা কাক হৈ কৰিব পাৰিব নুমন্তা এইটো এতিয়া চা এইবিলাক কামটো ইয়াৰ কিমান 13-14 কোটি মানৰ কাম এই পইচা ক'ত যাব এইটো বিলাসীপাৰাতহে যাব যোনে কণ্ট্ৰেক্টাৰ কৰিছে এই পইচাটোতো বিলাসীপাৰাৰ কণ্ট্ৰেক্টাৰে সোমাব এইটোতো ই বিটিআৰৰ ইউজ হ'ব নেকি নহয় গোটেই ছাপ্লাইটো বাহিৰৰ পৰা ছাপ্লাই কৰিছে এই দোকান কেনেকুৱা চলিব খাইছেছ এভৰিথিং খাইছেছ नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर गोजोन्थों एसेनोसै जय बर' हारिनि